welcome back to my channel Cloud Crystal. ভালে আছে নে আপোনালোকে? মই আহিছো আজি আকৌ এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈকে। এইটো হ'ল ভাত কেৰেলাৰ সৈতে মাছৰ ৰেচিপি। সো আপোনালোকে কেতিয়াবা খাই পাইছে নে ভাত কেৰেলাৰ সৈতে মাছ? সো আজি আহকচোন চাই লওঁ মই কেনেদৰে বনাইছো ভাত কেৰেলাৰ সৈতে মাছ। আৰু আপোনালোকক কৈ দিছো যে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ প্ৰথমতে আহে। সো বেছি দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো ৰেচিপিটোৰ কাৰণে প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। ভালকৈ তেলত মই গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি নিদিওঁ। মাছটো ফ্ৰাই হোৱালৈকে মই ভাত কেৰেলাকেইটা আৰু আলুটো কাটি ল'ম। আলু আৰু ভাত কেৰেলাখিনি মই এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ। আলুটো অপশ্যনেল হয়, আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে ইউজ কৰিব। যদি আপোনালোকে মানে ইমান এটা আলুটো পচন্দ নকৰে, ধৰি লওক চুগাৰৰ প্ৰব্লেম বা কিবা প্ৰব্লেম আছে, তেতিয়াহ'লে আলুটো এড নকৰিলেও হ'ব। পাচলিৰ ভিতৰত মই ব্যৱহাৰ কৰিছোঁ এটা পিঁয়াজ, 5 ফুট নহৰু থেতেলি লৈছোঁ আৰু এটা বিলাহী আৰু আপোনাৰ 5টা পৰা 6টালৈকে জলকীয়া দিছোঁ। আপোনালোকে কম বেছি কৰিব পাৰে। আৰু আপোনাৰ এইখিনি মান ধনিয়া লৈছোঁ। মোৰ মান ধনিয়াখিনি চাই একেবাৰে নাহাঁহিব দেই, একেবাৰে এইটো একদম সৰু সৰু গছত ৰোৱা, গতিকে এইটো মই অকল গাৰ্নিছত ইউজ কৰিম, সেইটো কাৰণে ফ্লেভাৰটো অলপ ভাল লাগে মোৰ। আৰু এইখিনি মই মাছ ফ্ৰাই কৰি থৈ দিছোঁ একেবাৰে গল্ডেন ব্ৰাউন। আৰু এয়া মই ধুই থৈ দিছোঁ ভাত কেৰেলাখিনি। চ' এতিয়া মই ষ্টাৰ্ট কৰোঁ প্ৰচেছটো। গেছটো মই অন কৰি লৈছোঁ আৰু কেৰাহীটো গৰম হ'বলৈকে এৰি দিছোঁ। গৰম হৈ গৈছে, মই তেল দি দিছিলোঁ আৰু ইয়াত মই জিৰা এড কৰিম আৰু কাটি ৰখা পিঁয়াজখিনি এড কৰি দিছোঁ। লগতে যিখিনি নহৰু মই থেতেলিয়াই থৈছিলোঁ সেইখিনিও দি দিম। কেঁচা জলকীয়াখিনি দিছোঁ। এইটো অলপ ফ্ৰাই কৰি পিঁয়াজৰ কালাৰটো অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি, এতিয়া বিলাহীখিনিও দি দিম মই। বিলাহীখিনিও মই এড কৰি দিলোঁ। আৰু এতিয়া মই যিখিনি মছলা আছিলে মানে গুড়া মছলাখিনি, সেইখিনি মই এতিয়া এড কৰি যাম। এতিয়া মই ইয়াত নিমখ এড কৰিম, 2 চামুচ নিমখ এড কৰি দিছোঁ। আৰু আধা চামুচ হালধি গুড়া দিছোঁ আৰু ধনিয়া গুড়া দিছোঁ মই 2 চামুচ। যিহেতু কেঁচা জলকীয়া দিয়া হৈছে সেইকাৰণে মই গুড়া মানে জলকীয়াৰ পাউডাৰৰ ভিতৰত একেবাৰে কম এড কৰিম, হাফ টেবল স্পুন এড কৰিছোঁ মই। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম যাতে বিলাহীখিনি অলপ সিজি যায়। সেইখিনি মই এতিয়া অলপ সময় ঢাকনি মাৰি থৈ দিম। ঢাকনিখন গুচাই চালোঁ মই, এয়া বিলাহীখিনি পূৰা সিজি গৈছে আপোনাৰ। এতিয়া মই ইয়াত এড কৰিম কাটি ৰখা ভাত কেৰেলাখিনি আৰু এইখিনি মই মছলাৰ লগত ভালকৈ মিক্স কৰি ল'ম। মই মিডিয়াম ফ্লেমত এতিয়া মিক্স কৰি আছোঁ। এইখিনি মই ভালকৈ মছলাখিনি ভিতৰলৈ সোমোৱালৈকে মই এইটো এনেকৈ মিডিয়াম ফ্লেমত থৈ দিম। ত' 5 মিনিটমান মই ভালকৈ এইখিনি ফ্ৰাই কৰি লোৱালৈকে ৰাখিলোঁ। এতিয়া মই ইয়াত প্ৰায় 2 গিলাচ পানী এড কৰিম। আপোনালোকে প্ৰয়োজন অনুসৰি ল'ব, যিমানখিনি মানে আপোনালোকে এইটো গ্ৰেভি ৰাখিব বিচাৰে। এনেও যেতিয়া মাছখিনি দিম আমি আৰু ঠাণ্ডা হোৱাৰ পাছত এইখিনি আৰু অলপ গাঢ় হৈ যাব। তো এইটো মই বইল অহালৈকে ৱেইট কৰিম। দিবলৈ পাইছে এইখিনি বইল হৈ গৈছে ভালকৈ আৰু অলমষ্ট গোটেইখিনি সিজিয়ে গৈছে আমাৰ ভাত কেৰেলা। মই এতিয়া যিখিনি ভাজি ৰাখিছিলোঁ মাছ, সেইখিনি মই ইয়াত এতিয়া দি দিম।
এড নকৰোঁ, কাৰণ হাজবেণ্ডে তৰকাৰীত দিলে মানে মাছ এনেকৈ খাই ভাল নাপায়। চ' তেওঁৰ কাৰণে মই এক্সট্ৰাকৈ ফ্ৰাই কৰি থৈ দিওঁ। চ' তেওঁ এনেকৈ খাব। এইখিনি মোৰ কাৰণে। চ' মাছখিনি দি মই বেছি নলৰাওঁ এতিয়া, আৰু এইখিনি মই ঢাকনি মাৰি আৰু 5 মিনিটমান থৈ দিম। মইটো বনাই হৈ গৈছে গোটেইখিনি। একেবাৰে সহজভাৱে বনাব পৰা আৰু খাবলৈও খুব সোৱাদ হয় আপোনাৰ। চ' এইটো ট্ৰাই কৰিব। মই এতিয়া যিখিনি কাটি থৈছিলোঁ মান ধনিয়া, সেইখিনি মই ছটিয়াই দিম অলপ ফ্লেভাৰৰ কাৰণে। তো কিছুমানে এই মান ধনিয়াটো ইমান এটা ভাল নাপায়, চ' তেওঁলোকে এভইড কৰিব পাৰে। তেওঁলোকে যিটো নৰ্মেল ধনিয়া হয় সেইটো ইউজ কৰিব পাৰে। মই ইয়াত মান ধনিয়াখিনি এড কৰি দিছোঁ, আৰু এতিয়া মই এইটো ছাৰ্ভ কৰিম। আৰু দেখিবলৈ পাইছে এইটো ৰেডি হৈ গৈছে, বিৰাটেই ধুনীয়া হৈছে দেখাত। আপোনাৰ ওপৰৰ যিখিনি তেল আছে সেইখিনি একেবাৰে এৰি দিছে, আৰু কালাৰটো সেই তেলটোৰ কাৰণে খুব সুন্দৰভাৱে উঠিছে। আৰু এইটো আপোনাৰ দেখিব যিমান ধুনীয়া হৈছে, খাবলৈও খুব সোৱাদ হয় আপোনাৰ। আৰু যিখিনি বাচি আছিলে মান ধনিয়া, সেইখিনি মই ইয়াতে ধুনীয়াকৈ গাৰ্নিছ কৰি দিছোঁ। তো আপোনালোকে ঘৰত বনাই খাব পাৰে। আৰু ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব দেই। আজিলৈ এৰিছোঁ।